আসাম টু লাডাখ রাইড কমপ্লিট সব চেঞ্জ কৰি আছো আপোনালোকে দেখা পাব এটা নতুন ৰূপত যদি ৰফ কেৰিয়াৰ লগালে ফাইন হয় তে লগাই কেনেকে লগাব পাৰে তেনে ফাইন কিয় হয় কৰি লৈছিলো ইমান সুন্দৰ হৈছিল এতিয়া গাড়ীখন আকৌ ষ্টিকাৰবোৰ এৰাই দিব লগা হৈছে সিট নমস্কাৰ অসমবাসী ৰাইজ লগতে সুপ্ৰভাত আহিছো এটা ভিডিঅ' লৈ কাৰণ বহুত দিন হ'ল ইউটিউবত মই ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে আপোনালোকৰ ওচৰত প্ৰথমতে ক্ষমা বিচাৰিছো কাৰণ আপোনালোকে গমেই পায় লাডাখৰ পৰা অহাৰ পিছত প্ৰায় একমহীয়া এটা জাৰ্ণি কৰি অহাৰ পিছত বহুত কাম পেণ্ডিং হৈ থাকে আৰু এই পেণ্ডিং কামবোৰ শেষ কৰোঁতে মোৰ যথেষ্ট সময় লাগি গ'ল সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আজি আহিছোঁ গাড়ীখনৰ গ্ৰাফিক্সটো উঠাম আৰু গাড়ীখন যিটো ৰুফ কেৰিয়াৰ মোৰ লগোৱা আছিল এই ৰুফ কেৰিয়াৰটো গাড়ীখনৰ পৰা খুলি দিম তো কি কাৰণে খুলি আছোঁ এইবোৰ কি কাৰণে কৰি আছোঁ আপোনালোকক আগলৈ জনাই আছোঁ গাড়ীৰ অৱস্থা চাওক না ৰাইজ বহুত বেছি লেতেৰা হৈ আছে লাডাখৰ পৰা অহালে এতিয়ালৈ গাড়ীখন এবাৰ ধুব পৰা নাই তো বলক এখন অলপ ধুইম আৰু গাড়ীখন বহুত কাম আছে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই মানে একমহীয়াটো জাৰ্ণি কৰি অহাৰ পিছত বহুত কাম পেণ্ডিং হৈ থাকে তো সেই কামবোৰ শেষ কৰি এতিয়া আকৌ ভিডিঅ' দিবৰ কাৰণে আৰম্ভ কৰিছোঁ আজিৰ পৰা আপোনালোকে পাই থাকিব এতিয়া কণ্টিনিউ ভিডিঅ' আজি গৈ আছোঁ গাড়ীখন অলপ কাম আছে যিহেতু লাডাখৰ পৰা অহাৰ পৰা গাড়ীখন ধুবই পৰা নাই আৰু এখন বহুত লেতেৰাও হৈ আছে গাড়ীৰ ৰুফ কেৰিয়াৰটো খুলি দি আছোঁ কেৰিয়াৰখন খোলা হৈ গ'ল আৰু কেৰিয়াৰখন আমি ইয়াতে থৈ যাম আৰু এতিয়া যাম আমি গ্ৰাফিক্সখিনি কাম কৰিবৰ কাৰণে গ্ৰাফিক্সখিনি খুলিমগৈ গাড়ীখন লৈ গৈ আছোঁ অলপ কাম আছে আজি গাড়ীখন কি কৰিম আপোনালোকে দেখিব চব খুলি মালি আজি আকৌ গাড়ীখন নতুন কৰি পেলাম কি কৰিম এখন নতুন ৰূপত গাড়ীখন বনাম আপোনালোকক তাকে দেখাই আছোঁ বলক লগতে আৰু কেইটামান প্ৰশ্নৰ ওপৰত আজি আপোনালোকৰ লগত আলোচনা কৰিম মোক বহুজনে কমেণ্টত সুধি আছে যে মোৰ ৰুফ কেৰিয়াৰ লগোৱাৰ কাৰণে ফাইন হৈছে নেকি ফগ লাইট লগোৱাৰ কাৰণে ফাইন হৈছে নেকি কাৰণ আপোনালোকে দেখিছে বহুত ঠাইত মোক পুলিচে ছিগনেল দিছে আৰু ৰ'ব লগা হৈছে তো ইয়াৰ ওপৰতো আজি আলোচনা কৰি আছোঁ আপোনালোকক প্ৰথম বলক আমি গাড়ীখনৰ যি গ্ৰাফিক্স এৰাই আছোঁ গাড়ীখনৰ যি ৰোড মেপ আছিল ৰোড মেপবোৰ খুলি আছোঁ আপোনালোকে দেখিছে কাৰণ অসমৰ পৰা লাডাখৰ পৰা অসম যি যাত্ৰা আছিল যাত্ৰাটো অন্তৰ পৰিল ছিটবোৰ খুলি আছোঁ গ্ৰাফিক্সবোৰ এৰাই আছোঁ চব যিমান পাৰোঁ খুব সুন্দৰকৈ এৰাবলৈ চেষ্টা কৰিছোঁ কিন্তু এই যিখিনি বস্তু লাগি আছে সেইখিনি এৰাব মন যোৱা নাই এইটো আছিল মোৰ চেনেলটোৰ নাম যাযাবৰ অসম বেয়াই লাগিছে গাড়ীখনৰ পৰা নামটো এৰাবৰ কাৰণে এই গাড়ীখন এনেকুৱা এটা কামত ব্যৱহাৰ হ'ব আমাৰ ঘৰত যিমানেই দামী গাড়ী নাথাকক কিয় কেতিয়াবা সেই গাড়ীখন আমাক প্ৰয়োজন হয় আৰু ভাইটিকেইজনে বহুত মৰমত খুলিছে অসম পাৰ কৰিছোঁ আহি ৱেষ্ট বেংগল পাইছোঁ এতিয়া ৱেষ্ট বেংগল পাৰ হৈ বিহাৰ পাম বিহাৰ পৰা লক্ষ্ণৌ পৰা আগ্ৰা পৰা দিল্লীৰ পৰা চান্দি আসাম টু লাডাখ ৰাইড কমপ্লিট তো সব চেঞ্জ কৰি আছোঁ আপোনালোকে দেখা পাব এটা নতুন ৰূপত এইখন গাড়ী তো আজি এটা বিষয়ত আলোচনা কৰি আছোঁ যে মই মোৰ গাড়ীখনৰ ৰুফ কেৰিয়াৰ লগাইছিলোঁ বহুত ঠাইত পুলিচে ধৰিছে আপোনালোকে দেখিছে এই কথাটো এনেকুৱা ধৰণৰ কিছুমান ষ্টেটত কি হয় ৰুফ কেৰিয়াৰ লগাই ল'লে আপোনাৰ ফাইন কৰে কিছুমান ষ্টেটত নকৰে তেনেকুৱা কোনো হেৰি নাই
তো কথাটো এনেকুৱা ধৰণৰ, যদি ৰফ কেৰিয়াৰ লগালে ফাইন হয় তে লগাই কেনেকৈ, আৰু যদি লগাব পাৰে তেন্তে ফাইন কিয় হয়। তো বহুজনে কয় যে আপুনি লগাব পাৰে একো কথা নাই, আৰু লগোৱাৰ পিছত আপোনাৰ ফাইন হয়, তে লগাবও দিয়ে আকৌ ফাইনো কৰে, এইটো কেনেকুৱা ধৰণৰ কথা। তো ইয়াৰ ওপৰত মই আজি আপোনালোকক স্পষ্টভাৱে কৈ আছোঁ। মটৰ ভেহিকেল এক্ট 1988 আৰু চেণ্ট্ৰেল মটৰ ভেহিকেল ৰুল 1989ত এইটো কথা স্পষ্টভাৱে মেনশ্যন আছে যে আপুনি আপোনাৰ প্ৰাইভেট নাম্বাৰে হওক বা কমাৰ্চিয়েল নাম্বাৰে হওক, আপুনি আপোনাৰ গাড়ীত ৰফ কেৰিয়াৰটো লগাব পাৰে আপোনাৰ প্ৰয়োজনীয় অনুসৰি। অসমৰ মেপখন এতিয়া আমি এৰাই আছোঁ খুব ধুনীয়াকৈ, কাৰণ এই মেপখন মই লগাই ৰাখিম মোৰ ড্ৰয়িং ৰুমত। এখন কাৰণ মেপখন মই নিজে ডিজাইন কৰিছিলোঁ খুব ধুনীয়াকৈ, মোৰ বহুত ভাল লাগে এই ডিজাইনটো। এইখন মেপ মই মোৰ ড্ৰয়িং ৰুমত লগাম, আপোনালোকে দেখা পাব। মোৰ ড্ৰয়িং ৰুমটো যেতিয়া দেখাম এই মেপখন তাত ফিটিং কৰি ল'ম মই ৱালত। কৰি লৈছিলোঁ, ইমান সুন্দৰ হৈছিল। এতিয়া গাড়ীখন আকৌ ষ্টিকাৰবোৰ এৰাই দিব লগা হৈছে, ছিটবোৰ খুলি দিম আৰু গাড়ীখন দি দিম বেলেগ এজন মানুহৰ হাতত। তো মনটো বহুত বেয়া লাগি আছে। চব খুলি আছোঁ এইবোৰ এটা এটা কৰি। ৰোড মেপটো খুলিলোঁ, এইফালে যিখিনি গ্ৰাফিক্স আছিল সেইখিনি খুলিলোঁ। ইয়াৰ পিছত ছিটখিনি খুলিম, এই ছিটখিনি আৰু এইখিনি সামৰি ৰাখিম মই, কাৰণ বেলেগ এখন গাড়ী ল'ম তাত লগাবই লাগিব। নলগালেও এইখিনি ৰাখিম, কাৰণ দাদাক যি এটা সপোন আছিল 5 বছৰীয়া, এইখন গাড়ী লৈ মই সেই সপোনটো সম্পূৰ্ণ কৰিছোঁ। গতিকে গাড়ীখনৰতো কিবা এটা চিন থাকিব লাগিব মোৰ লগত, তো এইখিনি বস্তুৱে থাকিব। স্ক্ৰু ড্ৰাইভাৰ এজন মানুহে চাকৰি বেছি মাহে 2.5 লাখকৈ উপাৰ্জন কৰি আছে। এইটো হ'ল আমাৰ ইনভাৰ্টাৰটো। Hey, চোৱাচোন এফালে চোৱা। কৰা 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 কৰা। কোৱা আৰু কিমানখিনি কাম বাকী আছে? আৰু অলপ কাম বাকী আছে। ইয়াৰ পিছত আমাৰ যি আগৰ চিট আছিল, আগৰ চিটখিনি লগাম ইয়াত। 50% মান হৈ গ'ল ন? কিয়া আছে কিয়া হৈ গয়া। গাড়ীখন আকৌ আগৰ যি নতুন লুকত আহি গ'ল। ভিতৰৰ আমাৰ যি কেম্পাৰ ভেনৰ ছিষ্টেম আছিল সেই গোটেই ছিষ্টেমটো খুলি দিলোঁ। খুলি এতিয়া আমি ছিটবোৰ লগাই আছোঁ। ৰাইজ ফাইনেলি গোটেই গাড়ীখনৰ কাম কমপ্লিট হ'ল। ফুল গ্ৰাফিক্স এৰাই দিলোঁ, ছিট টিট চব চেঞ্জ কৰি দিলোঁ। লগা নাই যিখন আমাৰ কেম্পাৰ ভেন আছিল, আমাৰ কেম্পাৰ ভেনখন নিচিনা লাগি থকা নাই। এতিয়া এখন নতুন গাড়ী যেন ফিল হৈ আছে। খালি 2টা ষ্টিকাৰ আছে, বাকীখিনি আমি চব এৰাই দিলোঁ আজি। যাযাবৰ পৰিয়ালৰ লগতে সমূহ অসমবাসী ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ যি অসম টু লাডাখ এই ৰোড ট্ৰিপ আছিল, এই ৰোড ট্ৰিপটোৰ ভিডিঅ'বোৰত যথেষ্ট মৰম দিছে আৰু মোৰ চেনেলটোক যথেষ্ট মৰম দিছে। আশা কৰোঁ আগলৈ এনেকৈ মৰম দি থাকিব আৰু বহুত প্লেনিং কৰি আছোঁ ৰোড ট্ৰিপ কৰিবৰ কাৰণে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কামনা কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰিব। জয় অসম, ধন্যবাদ।